হেল্ল' ফ্ৰেণ্ডছ, আজি আমি এটা বিশেষ জাগালৈ যাবলৈ ওলাইছোঁ কাৰণ আজি ৰবিবাৰ অৰ্থাৎ আজি ছানডে। গতিকে এই ৰবিবাৰটো আবেলি আমি উপভোগ কৰিম এখন অসমীয়া চিনেমাৰ মাজেৰে। আপোনালোকে সকলোৱে জ্ঞাত যে এই চিনেমাখন কি? বুলু ফিল্ম, নট ব্লু ফিল্ম। ইট ইজ এ বুলু ফিল্ম। ভুল নাভাবিব, ভুল নুবুজিব, অনলি ফৰ এডাল্ট। অৰ্থাৎ এই চিনেমাখন 18 বছৰৰ বয়সৰ ওপৰৰবিলাকে চাব পাৰিব। সকলোৱে আহক, সকলোৱে বলক, আমি অসমীয়া চিনেমা উপভোগ কৰোঁ। মই কিন্তু এতিয়াও শুই আছোঁ। ক'ত যোৱা? এইজনী যাবলৈ ওলাইছে। ক'ত যাব কোৱাচোন? কোৱা, কি চিনেমা? কি চিনেমা চাবা যোৱা কোৱাচোন? তোমাৰ 18 বছৰ হৈছে নে? হৈছে? কি চিনেমা চাবা? বুলু ফিল্ম। অ' বুলু ফিল্ম। এয়া বুলু ফিল্ম যাবলৈ মেকআপ কৰি আছে মোৰ জনীয়ে। যাওক, পুৰা মেকআপ কৰাত লাগিছে দেই। যাবলৈ ওলাইছোঁ। ৰেডি? মই ৰেডি, তাইও ৰেডি। গৈ কিনে আমি অলপ দেখাবলৈ চেষ্টা কৰিম। ভিতৰত বাৰু নোৱাৰোঁ, বাহিৰৰ দৃশ্যবিলাকে এৰা নাই। মানে কি বৰষুণ দিছে, তাকে গৈ আছোঁ। বেছি ডাঙৰ নহয়, জাষ্ট অলপ কমিলে মতে উপস্থিত হ'লোঁ। সেয়া চাওক, মানুহে মানুহ যি কৈছোঁ। মানুহ এনেকৈ লাইন পাতি আছে, মই দেখাই আছোঁ। বেল দিছে, পপকৰ্ণ খালোঁ, এই হৈ গ'ল দেই। ভাল লাগিছে চিনেমাখন, সঁচাই এনজয় কৰি আছোঁ। এতিয়া মাজতে চিনেমা আৰু জিলাপিৰ সোৱাদ লৈ আছোঁ। মুখেৰে আপোনালোকক জনাওঁ, আমি বুলু ফিল্ম চাবলৈ গৈছিলোঁ, কিন্তু আমি যিটো সময়ত গৈছোঁ অৰ্থাৎ ৰঙিয়াত 4 বজাৰ পৰা 4 বজাৰত বুলু ফিল্ম নাছিলে, ব্ৰহ্মাস্ত্ৰ আছিলে। গতিকে আমি ব্ৰহ্মাস্ত্ৰখন চাব লগা হ'ল। ব্ৰহ্মাস্ত্ৰখন ধুনীয়া চিনেমা হৈছে, ভাল চিনেমা, আপোনালোকে চাব পাৰে। এতিয়া আমি ৰঙিয়াত আতিথ্য ৰেষ্টুৰেণ্টত সোমাইছোঁ, কিবা এটা খাই যাম। ৰাতি হৈছে। আজিলৈ ইয়াতে সামৰিছোঁ। মোৰ চেনেলটো যদি আপোনালোকে ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লাষ্টত ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ, শুভৰাত্ৰি।